সাৱধান বিশ্ববাসী মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতেই এক ভয়ংকৰ মহাজাগতিক পৰিঘটনাৰ সন্মুখীন হ'ব বিশ্ববাসী 1 আগষ্ট 2023 অৰ্থাৎ অহাকাইলৈ নিশাৰ বাবে সাজু হওক বিশ্ববাসী 1 আগষ্ট 2023 নিশা আকাশত দৃশ্যমান হ'ব কেতিয়াও নেদেখা বা কল্পনা নকৰা এক ভয়ংকৰ মহাজাগতিক পৰিঘটনাৰ প্ৰকৃতিৰ দ্বাৰা সৃষ্ট এই পৃথিৱীৰ বুকুত লুকাই আছে বহু ৰহস্য মাজে সময়ে বা বহু যুগ যুগ বছৰৰ পিছত এনে কিছু বিৰল পৰিঘটনাৰ দৃশ্যমান হয় বিশ্ববাসীৰ সন্মুখত এনে ৰহস্যসমূহ উন্মোচিত হৈ পৰাৰ লগে লগে আচৰিত হৈ পৰে বিজ্ঞানীসকলো যিয়ে মানুহকো কৰি তোলে হতচকিত মহাকাশত ঘটা এই ঘটনাবোৰ ইমানেই অনন্য যে কেইবা হাজাৰ বছৰ পিছতহে ঘটে এনে পৰিঘটনা সচৰাচৰ এনে মহাকাশীয় পৰিঘটনা বছৰত দুবাৰকৈ হয় কিন্তু এই আগষ্ট মাহত তিনিটাকৈ বিৰল পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী তাৰ ভিতৰত সৰ্বপ্ৰথম দিনটো হৈছে 1 আগষ্ট 2023 1 আগষ্ট 2023 নিশা আকাশত দৃশ্যমান হ'ব ছুপাৰমুন এই নিশা পৰিলক্ষিত হোৱা ছুপাৰমুন হৈ পৰিব অতি বিশেষ ইয়াৰ আকাৰ আন ছুপাৰমুনৰ তুলনাত হ'ব ডাঙৰ আৰু উজ্জ্বল এই নিশা সংঘটিত হ'ব পাৰে কেতিয়াও নঘটা বহু ভয়ংকৰ ঘটনা বহু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ববাসী হে সতৰ্ক থাকক সাৱধানে থাকক আৰু নিৰাপদ থাকক নিউজ ডেস্ক ৰিপৰ্ট N24